নমস্কাৰ বন্ধুসকল, মই ত্ৰিদীপ কোঁৱৰে স্বাগতম জনাইছোঁ ত্ৰিদীপ কোঁৱৰ আনঅফিচিয়েল চেনেলৰ আন এটা ব্লগলৈ। ত' এতিয়া আমি আছোঁ এইবোৰ কৰি আছোঁ তাৰমানে এতিয়া আহিছোঁ আমি আজি আহিছোঁ পিকনিকত। মোৰ মানে ছেকেণ্ড পিকনিক বছৰৰ শেষত দুটা পিকনিক হৈছে মোৰ এতিয়ালৈকে। ছেকেণ্ড পিকনিক এটা পিকনিক গৈছিলোঁ, আপোনালোকে অলৰেডি চাইছে, ষ্টাফৰ লগত গৈছিলোঁ। আৰু এতিয়া আৰু লৈ আহিছোঁ এইটো ইয়াতে আজি গাহৰি, ইয়াত এফালৰ পৰা গাহৰি সোমাই দিয়া হ'ব, আকৌ উলিয়াই দিয়া হ'ব, এফালে উলিয়াই হ'ব, বেলেগ এফালে উলিয়াই দিয়া নহয়। চ' চাই থাকক, বেলেগ তামাম ধামাকা হ'ব তাৰমানে, ধামাকা হ'ব আজি। এয়া চাহ ষ্টাৰ্টিং চেনেল আহি গৈছে আমাৰ মাজত। এতিয়া আমি পুৰা মই বহাই লৈছোঁ ইয়াত কিবা বেলেগ এটা আইটেম চলিব এতিয়া। পুৰা হ'ল চিকেন চলিব আমাৰ ইয়াত। এইটোহে কালাৰ, দুই কমাই দিয়া, এইটো কালাৰ হ'ব লাগে। ধনিয়া কি হ'ল? চিকেনৰ ঠেং আমি এতিয়া পুৰা ফূৰ্তি চলি আছে। এতিয়া আমাৰ এইফালে খানাও হৈ আছে লগত আৰু এইফালে আমাৰ কাষতে আৰু এটা পাৰ্টি আছে। গোটেইবিলাক তেওঁলোকে বনাইছে, আমিও বনাই আছোঁ। আমাৰ এইফালে গাহৰি এতিয়া বনি আছে, এইটো সৰু কেৰাহীটোত টিকলু কেৰাহী গাহৰি বনি আছে। আৰু গাহৰি এইবিলাক হৈ গ'ল অলৰেডি, আৰু ভাতো হৈ গ'ল, আৰু মাছ বনাবলৈ আছে। আৰু নাচোঁ দিয়ক এবাৰ। আৰু আমাৰ কাষতে আছে আৰু এটা পাৰ্টি। এইটো পাৰ্টিটো পুৰা ফূৰ্তি হৈ আছে। ইয়াত আহিছোঁ আমাৰ ৰান্ধনি বনাই এতিয়া গোটেইবোৰ গুচি গ'ল এইফালে, পুৰা নাচি আছে গৈ। মই এতিয়া ৰান্ধনি হৈ গৈছে অকলে বনাই আছো, অকলে বনাই থাকিলোঁ। বা আহিছে লগত বা আহিছে। বাকীবোৰ গোটেইবোৰ ডান্সত গুচি গ'ল। আমি এতিয়া গাহৰি বনাব খাওঁ ন, খাই শেষ কৰি দিম গোটেইবোৰ। কি কৈছা?
আমাৰ মাজত উপস্থিত হলি এয়া হৈ গ'ল ভূষণ পাঠক কেনেকৈ আজি বহুত ভাল লাগিলে 7 পিকনিক অকস্মাতে যোৱাকালি ক'লে মইতো ঠিক আছে যাব চেষ্টা কৰিম আহিলোঁ বহুত বেছি ভাল লাগে অহাৰ লগে লগে একেবাৰে ভাত চাত খালোঁ আৰু পুৰা কল বনাই চিকেন বনাই গোটেইবিলাক আৰু পৰিৱেশ আপোনালোকে দেখিছে পুৰা চানডে একেবাৰে ৰবিবাৰ আৰু বছৰৰ শেষটো ৰবিবাৰ সেইকাৰণে বহুত বেছি মানুহ আৰু ইমান ধুনীয়া পিকচাৰ কোৱালিটি হৈছে মোবাইলত ধুনীয়া হৈছে নতুন মোবাইল ন নতুন মোবাইল গিফ্টেড মোবাইল ইউটিউবৰ পইচাৰে তাৰমানে মোবাইল গিফ্ট দিছে মানুহে বেষ্ট থাকিলে ইউটিউব চেনেল নতুনকৈ খুলিছে শুভকামনা থাকিলে আৰু থেংক ইউ সকলোৱে চাব আশীৰ্বাদ কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব সকলোৱে আৰু নতুন বছৰ শুভেচ্ছা থাকিলে সকলোৱে নতুন বছৰ শুভেচ্ছা থাকিলে দিছে সকলোৰ পৰা আৰু এগৰাকী আছে আমাৰ লগত ভণ্টি এগৰাকী আছে তাইও ইউটিউবাৰ হয় এইয়া মীনাক্ষী তো পিকনিকত কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগে যোৱাকালি ৰাতি দুইটাই ফোন কৰিছিল একদম নকৰিছে আহিবই লাগিব গতিকে আহি গ'লো আৰু আহি ইয়াত ইমান বেছি ভাল লাগিল আৰু বহুত মানুহ হৈছে ন বহুত মানুহ আছে আৰু ভিডিঅ' ফাৰ্ষ্ট টাইম লগ পালোঁ যাৰ মুখত সদায় ভিডিঅ'ৰ কথা শুনিয়ে থাকোঁ ফাৰ্ষ্ট টাইম নহয় ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইমত গমেই নাপালে ফাৰ্ষ্ট টাইমত তাই গমেই নাপালে চিনেমা একেলগত চাই এনেকৈ একদম ভালকৈ কথা পাতি ফাৰ্ষ্ট টাইম লগ পাইছোঁ বহুত বেছি ভাল লাগিল আৰু বহুত ধুনীয়া খানা বনাইছে একদম থেংক ইউ ইমান আমন্ত্ৰণ থেংক ইউ ধন্যবাদ থাকিলে অহাৰ কাৰণে চেনেল খুলিছে সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব একদম এইটো মেইন বস্তু এইটো মেইন বস্তু আৰু নতুন বছৰ শুভকামনা থাকিল আপোনালোকে আৰু ধন্যবাদ তোমালৈ শুভেচ্ছা থাকিল তো দেখিলে আৰু এতিয়া ইমানখিনি হৈ আছে আমাৰ আৰু বৰ্তমান শেষ হ'ব হৈছে কেনেকুৱা লাগিলে এটা প্লেচ কৰি দিব ভাল লাগে বঢ়িয়া লাগিলে আৰু একেলগে নাচিলোঁ আৰু বিৰাট মজা লাগিল তাৰমানে নাচিও আচ্ছা আচ্ছা এনজয় হ'ল তাৰমানে পুৰা এনজয় হ'ল তাৰপিছত মেইন মানুহজন হ'ল মেইন মানুহজন এইজন গাহৰি মেন গাহৰি মেনটো মেনেই গাহৰি মেন খানা পিকনিকটোত গাহৰি মেইন কিন্তু পিকনিকটোৰ মানে গোটেই হেৰিটোৰ মানুহজন হ'ল এইজন মেইন পিকনিকটো এৰেঞ্জ কৰিছে এওঁলোকে না। এৰেঞ্জ কৰিছিল মই সহযোগ কৰিছোঁ আৰু বহুত বঢ়িয়া লাগিল গোটেই কাম নিয়াৰে বহুতখিনি কৰিছে ৰন্ধা পৰা আদি কৰি মই খালি বহি আছোঁ দেই গোটেই নিয়াৰে কৰিছে গোটেই বনোৱা মেলা কৰিছে গোটেইখিনি ভাল লাগিছে আমাৰ আজি এই পিকনিকটো আমাৰ বহুত এনজয় কৰিলোঁ আমি বহুত নাচিলোঁ বহুত ভাল লাগিল বহুত পাৰিলোঁ আমি 6জন মানুহ আহিছিলোঁ তাৰপিছত আহিলে আমাৰ ভূষণ আৰু মীনাক্ষী আহিলে কিন্তু 6জন বা 8জন মানুহ যদিও আমি কিন্তু ফূৰ্তি কৰিলোঁ আৰু আমাৰ গাহৰি মেইন থাকিলে চুঙৰ গাহৰি মেইন তাৰপিছত গোটাকে চিকেন ফ্ৰাইটো থাকিলে এইটো দেখিলে গোটা মুৰ্গী তাৰপিছত এইফালে খাই আছে মাছ দিলোঁ তাই জেগাটো এখন বেছিকে লাগে বুলি কৈছিলে মানে নিউজত পাইছিলোঁ বেছি লাগিলে নেকি অকণমান জেগাটো লাগিলে দেখি ভয়ে লাগে কিজনী তোকে বগি দেখি ভয়ে লাগে নাচনী প্ৰাণলৈ বা মেলিছ আৰু এইখিনি এতিয়া ভূষণক লগ পাই গোটেই চেল্ফি তুলিবলৈ আৰম্ভ কৰি গৈছে গোটেইখিনি ভূষণক লগ পাই গোটেই চেল্ফি তুলিব আৰম্ভ কৰি দিছে আৰু লগ পাম বিৰাট ভাল লাগিল বন্ধুসকল এয়া আছিলে আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰি দিব আৰু যদি শ্বেয়াৰ কৰিবলগীয়া বুলি ভাবিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু যদি বেয়া লাগিছে তেনেহ'লে ডিছলাইকো কৰি দিব পাৰে কোনো কথা নাই
কিন্তু আপোনালোকে যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই বনোৱা ভিডিঅ'সমূহ অতি সোনকালে আপোনালোকে পায়। আপোনালোকক আৰু জনাবলৈ সুখী হৈছোঁ যে খুব ধুনীয়া ধুনীয়া কিছুমান ভিডিঅ' আহি আছে। মানে মই ইণ্টেৰিয়ৰ ডিজাইনৰ ওপৰত, টাইলছৰ ওপৰত অলপ ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ, সেইটো আছিলে মেজাৰমেণ্টৰ ওপৰত। আপোনাৰ ঘৰটো কেনেধৰণে মেজাৰমেণ্ট কৰিব লাগিব, আপোনাৰ তাত কিমান পৰিমাণৰ টাইলছ দৰকাৰ হ'ব, তেনেকুৱা এটা ভিডিঅ' লৈ আহিলোঁ। ইয়াৰ পাছত লৈ আহিম আপোনালোকক টাইলছটো কোনটো টাইলছ লগালে আপোনাৰ কি ৰঙৰ লগত কি টাইলছ লগালে ভাল লাগিব সেইটো লৈ আহিম। আপোনালোকে চাই থাকিব ত্ৰিদীপ কোঁৱৰ আনঅফিচিয়েল।